হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই বিশাল আৰ্ট ব্লগ চেনেল। তো কেনে আছে আপোনালোকৰ সকলোৱে ভালে আছে? আৰু আজি মানে একদম পূৰা জুই লগাই দিয়া এটা পেইণ্টিং এটা কৰিম। জুই লগাই নিদিওঁ বাৰু, মিছা কথা, জাষ্ট ধেমালি কৰিছোঁ। পেইণ্টিং মানে এটা এক্সপেৰিমেণ্টেল ৱৰ্ক এটা কৰিম, মানে চাওঁ, মানে কেতিয়াও কৰা নাই, আজিহে ফাৰ্ষ্ট টাইম কৰি আছোঁ। তো কিমান আৰু ৰং পেঞ্চিল আৰু কালাৰ পেঞ্চিল আৰু কালাৰ চালাৰ ৱাটাৰ কালাৰ এইবিলাক দি কৰি থাকিম আৰু, হয় নহয়? আপোনালোকেও চাই কৰি মানে ব'ৰ হৈ যাব। তো সেইটো কাৰণে মানে অলপ ইউনিক টাইপত কৰিব লাগে। তো এক্সপেৰিমেণ্টেল 2-এটামান কৰিছিলোঁ আগতে, আপোনালোকে দেখিছে। আৰু আজি এটা কৰিম মানে জুই ফায়াৰ পেইণ্টিং টাইপ কৰিম। আৰু প্ৰতিক্ৰিয়া বেয়া নাপাব দে, আপোনাৰ ওপৰতে প্ৰথম এক্সপেৰিমেণ্টটো কৰিছোঁ, বেয়া নাপাব, জাষ্ট ধেমালি কৰিছোঁ, একো নাই। এইটো মানে কষ্ট হৈছে, অলপ কষ্ট হ'ব চাগে, মই প্ৰথমবাৰ কৰিম, নাজানো কেনেকুৱা কি হ'ব। তো বেছি দেৰি নকৰোঁ, আহক ব'লক আৰম্ভ কৰোঁ পেইণ্টিংটো। তো এইখিনিতে এটা কথা কৈ দিওঁ যে নগাঁৱত কিছুমান মই ষ্ট্ৰীট আৰ্ট কৰিছিলোঁ। আৰু ষ্ট্ৰীট আৰ্ট কৰা ধৰক লাভলীনাকে ধৰি মানে বহুত ধৰণৰ ইউটিউবাৰ, ডাঙৰ ডাঙৰ ইউটিউবাৰ ক্ৰিয়েটৰ আৰু পুলিচ বিষয়া কৰ্মীসকল কিছুমানকো আঁকিছিলোঁ। মানে এইটো দেখি মানে কিছুমানে এতিয়া তেওঁলোকৰ মানে লুকাই থকা যোনটো প্ৰতিভা তেওঁলোকে প্ৰদৰ্শন কৰি আছে। এতিয়া মই কিছুমান দেখা পাইছোঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে আৰু ইউটিউব বা তেনেকুৱা ধৰণৰ মাধ্যমৰ জৰিয়তে। তো মোৰ এইটো মোৰ মানে কিবা এটা ভাল লাগিছে যে তেওঁলোকৰ যে যোনটো ধৰক প্ৰতিভা সেইটো ধৰক ওলাই আহিছে বা তেওঁলোকে কাম কৰা ষ্টাৰ্ট কৰিছে। মোৰ বহুত বেছি ভাল লাগিছে আৰু মোৰ এইটো দেখি মানে বহুত মানে ভাল লাগিছে কিবা এটা, কাৰণ যে মই এইটোৱে বিচাৰিছিলোঁ যে মই মোৰ যে এইবিলাক পেইণ্টিংবিলাক যে দিওঁ ষ্ট্ৰীট আৰ্টত কিছুমানে শিকি কৰি বা কিবা এটা ধৰক তেওঁলোকৰ লুকাই থকা বস্তুটো যাতে ওলায়, সেইটো কাৰণে ভাল লাগিছে। আৰু তোমালোকক মই সদায় ছাপৰ্ট কৰিম। ভাল লাগে কাৰণ কিবা এটা যে তোমালোকেও ইউনিক কৰি আছা যে নগাখনৰ নামৰ হেৰি কৰিবৰ কাৰণে। তো ভাল লাগিছে, মই সেইটোৱে বিচাৰিছিলোঁ। মোৰ মানে ড্ৰিমটো এইটোৱে আছিলে, সপোনটো এইটোৱে আছিল, যাতে তোমালোকে কিবা এটা নিজৰ লুকাই থকা প্ৰতিভাটো যাতে ওলাই আনা। তো ভাল লাগিছে, বেষ্ট অফ লাক, ঠিক আছে।
ফাইনেলি কামটো কমপ্লিট হৈছে যিহেতু আপোনালোকে দেখিছে গোটেইটো কেনেকৈ কৰিছোঁ দেখুৱাইছোঁ অকণো কালাৰ ইউজে কৰা নাই গোটেইটো ফায়াৰ দি মানে জুই দিয়ে কৰিলোঁ তো ফাৰ্ষ্ট টাইম কৰিছোঁ ফাৰ্ষ্টত ভাবিছিলোঁ কিবা বেলেগ কিবা কৰিম বুলি বাট ভাবিলোঁ এই ক'ত যাম আৰু কি কৰিম তো ভাবিলোঁ এইটো দিয়ে কৰি দিওঁ আৰু ঘৰত এনেই কিবা এটা এক্সপেৰিমেণ্টটো ইউনিকো হৈ যাব তো কিমান পাৰফেক্ট হৈছে নাজানো বাট আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰত্যেকটা যদি আপুনি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আপুনি জনাই দিব কেনেকুৱা লাগিছে ভিডিঅ'টো তো আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যোন এই চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব বাটনটো টিপি বেল আইকনটো দবাই ৰাখিব ন'টিফিকেশ্যন গৈ থাকিব এনেকুৱা ধামাকাদাৰ পেইণ্টিং পাব অলপ পাগলপন্থী টাইপত ঠিক আছে বাই বাই জয় হিন্দ জয় ভাৰত জয় আই অসম